সোণোৱাল কছাৰী কথিত ভাষাক কথিত বুলি কৈছোঁ, কিন্তু কথিত কোৱাটো আচলতে ভুল। এইটো আজিকালি লিখিতও হৈছে, প্ৰচাৰ কৰি আছে। ডিব্ৰুগড় জিলাৰ সঘনাই সকলোৱে পাই থাকে, আমিও পাই থাকোঁ। তিনিজনী মহিলাই আমি ফেচবুক বা ইনষ্টাগ্ৰাম সকলোতে আচলতে তেওঁলোকে প্ৰচাৰ কৰি থাকে, দৈনন্দিন কামবিলাক তেখেতলোকে দেখুৱাই থাকে। কৈছোঁৱে তিনিটা নাম মোৰ চকুৰ সন্মুখত বা আমি দেখি থাকোঁ। জোনমণি ব্লগ, মুনমুন সোণোৱাল আৰু আমাৰ শ্যামলিমা। আৰু আজি লগ পাইছোঁ হঠাতে মুনমুন সোণোৱাল। বাও না আপোনাৰ? বাৱে বিয়াত বাও। আপোনাৰ? বাৱে। তো এই চিন্তাধাৰাটো কিয় আহিলে? আৰু ফেচবুকত যে নিজৰ আমাৰ ভাষাটোক আপোনালোকে প্ৰচাৰ কৰে, কিয় আহিলে এই চিন্তাধাৰাটো? চিন্তাটো আচলতে এনেকুৱা কথা, আমি ইমানকৈ কৈ থকাও নহয়, ধৰি লওক। আৰু বহুত মানুহে নেজানেও আমাৰ সোণোৱাল কথা কিছুমান, সেনেকৈ আৰু আমি এতিয়া এষাৰ দুষাৰ পাতি থকা হয়। তেনেকৈ ভাবিলোঁ আৰু এনেকৈ মই যদি বনাওঁ, নজনা বহুত মানুহে শিকিব। আমাৰ ভাষাটো আজিকালি হেৰাই গৈছে দেখিব পোৱা মতে। সেইটো কাৰণে মই ভাবিলোঁ এনেই দৈনন্দিন যিখিনি আমি ঘৰতে পতা হয় বা এনেই মানে কিছুমানৰ পৰা শুনি থাকোঁ, সেইবোৰ মই এতিয়া আমাৰ ধুনীয়া প্লেটফৰ্ম যিখন আছে ছ'চিয়েল মিডিয়া বা ফেচবুক, ইউটিউবেই হওক, তাত যদি আমি প্ৰচাৰ কৰোঁ, বহুত মানুহে জানিব নজনাখিনিও বুলি। সেয়ে ভাবি পিনে মই এনেকৈ এটা দুটা কথা ৰাইজৰ আগত প্ৰকাশ কৰি আছোঁ। হয়তো ভুলো হ'ব পাৰে, সিমানখিনি মোৰো অভিজ্ঞতা নাই, তথাপি মানে যিখিনি জানো সেইখিনি কৈ আছোঁ আৰু। ফেচবুকত আমি আপোনাৰ এইটো পাই থাকোঁ, পূৰা এগালমান পইচা হয়, একদম আজি আমুকখিনি পইচা পালং বুলি। কিমান সঁচা কিমান পালং মানে ইমান কিছুমানে বহুত পায়, যোনখিনি বহুত ফলোৱাৰ্ছ বা ভিউজ এনেকৈ সেইবোৰ লৈ আপুনিও এতিয়া জানে পায়। চলিব পৰাকৈ এজনী মাইকী মানুহে মাহটোত চলিব পৰাকৈ সিমানখিনি পায়, কিন্তু সিমানো নহয় আৰু। কিছুমানে যে দেখুৱাই পইচা আমুকখিনি পালোঁ সৰুকৈ, এইটো মই জনাতো মিছা হয়। মিছা কি ক'ব আপুনি? নহয়, ইমান নেপায়, পায়, কিন্তু অলপ চলিব পৰাকৈ মাহটোত পায় আৰু কিবা এটা। কোনবিলাক আপুনিতো চলাই থাকে, কোনবিলাক বস্তু আচলতে গুৰুত্ব দিবলৈ এই ফেচবুক বা ইউটিউবত? আপুনি ফেচবুকত বেছি? মই ফেচবুকতে দিওঁ। মোৰ ইউটিউব চেনেল এটা খুলিছোঁ লাহেকৈ। ফটোত পইচা বেছি পায়? ফটোত পায়। আজিকালি কমি গৈছে নেকি? আজিকালি নাই কমা, একে আছে আগৰ নিচিনাই। মহিলাসকলে মানে আজিকালি বহুত মানে দেখিছোঁ ফেচবুকত খুব সক্ৰিয় হৈছে। বিশেষকৈ পইচাৰ কথাটো আগত লৈয়ে কৰে। গতিকে এই আজি লগ পাইছোঁ, অকণমান বোলো কথা দুই এষাৰ পাতি নগ'লে বেয়া হ'ব বুলি ভাবি আজি সেইটো ল'লোঁ। আৰু ভাল লাগিলে। বাও লাগিলে। পঢ়ক লগ পাই বাও লাগলো। আপোনাক লগ পায়ো বাও লাগিলে। ধন্যবাদ দিছোঁ। শেহতীয়াকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ দেই। সকলো জনালোঁ। ধন্যবাদ।